বুকুৰ ভিতৰ দুইমুঠি হাতে তোকাৰে পুৰণি অৰাটো দেখোন নবহে মোৰ মন তিৰুহাবাতি নানাৰে টোপনি উদং বুকুৰ ভিতৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰৰ উদ্যোগত বিহু নৃত্যৰ কৰ্মশালাৰ লগতে মুকলি বিহু অনুষ্ঠান নগাঁৱৰ আখাৰীৰ সামাজিক আৰু সাংস্কৃতিক প্ৰতিষ্ঠান গান্ধাৰৰ উদ্যোগত যোৱা 2 এপ্ৰিলৰ পৰা 10 দিনীয়াকৈ বিহু নৃত্য কৰ্মশালা চলি থকাৰ লগতে অহা 23 তাৰিখে একেটা স্থানতে অনুষ্ঠিত কৰা হ'ব মুকলি বিহু তাৰ উপৰিউক্ত দিনাখন অভিনেতা যতীন বৰাক প্ৰদান কৰা হ'ব অভিনয় সূৰ্য অবিধা লগতে 500 গৰাকী নাচনীৰ বিহু নাচ প্ৰদৰ্শন আৰু 200 গৰাকী শিল্পীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশনৰে উদুলিমুদুলি হ'ব বিহুতুলি অনুষ্ঠানৰ কেইদিন সাফল্যমণ্ডিত কৰি তুলিবলৈ সমিতিৰ হৈ সভাপতি পল্লৱজ্যোতি মহন্ত আৰু সম্পাদক প্ৰদীপ বৰাই সকলো ৰাইজকে আহ্বান জনাইছে নগাঁৱৰ প্ৰপংক শইকীয়া ৰিপৰ্ট নগাঁও লাইভ আসাম 24 এই বছৰ গান্ধাৰ উদ্যোগত যি কৰ্মশালা আয়োজন কৰিছে তাৰ সন্দৰ্ভত কি ক'ব এইটো আমাৰ অসমীয়া জাতিৰ বাপুতি সাহোন হিচাপে যাক আমি গণ্য কৰোঁ সেই উৎসৱ বহাগৰ বিহু ৰঙালী বিহু এই ৰঙালী বিহু আমি পৰম্পৰাগতভাৱে পাতি আহিছোঁ ভৱিষ্যতেও পতা হ'ব এই সংক্ৰান্তত আমি সৰু আমাৰ যিখিনি উঠি অহা জেনেৰেশ্যন তেখেতসকলক প্ৰকৃত যিখিনি আমাৰ ঐতিহ্যশৈলী নৃত্য বিহু নাচ এইখিনি আমি কেনেকৈ তেখেতসকলক আগবঢ়াব পাৰোঁ তাৰ এটা প্ৰচেষ্টা গান্ধাৰৰ জৰিয়তে আমি প্ৰতি বছৰ আগবঢ়াই আছোঁ এই বছৰো সেই তেনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ বৰ্তমান আজি 8 দিন 9 দিনেই হ'ল 10 দিন হ'ল এনেকৈয়ে আমি ধৰক সৰুৰ পৰা আৰম্ভ কৰি চেমনীয়ালৈকে আমাৰ যিখিনি আমাৰ প্ৰশিক্ষক আছে আমাৰ কৰ্মকৰ্তাসকলে সকলোৱে হাত উজান দি প্ৰতি বছৰে পাতি অহাৰ দৰে এইবাৰো বিহু নৃত্যৰ কৰ্মশালা ভাগ অনুষ্ঠিত কৰি থকা হৈছে আৰু গোটেইখিনি আমাৰ সকলোখিনি দায়িত্ব আমাৰ প্ৰশিক্ষকবিলাকে আছে বিহু কৰ্মশালাৰ উপৰিও আকৌ বেলেগ কাৰ্যসূচী হাতত লৈছে নেকি কৰ্মশালাৰ উপৰি আমি আমাৰ অসমৰ স্বনামধন্য যিজন নাটকৰ এক্টিং নাট্যকাৰো হৈছে বৰ্তমান তেখেতৰ অৰিজিনেলি মঞ্চৰ পৰাই যোৱা তেখেত শ্ৰী যতীন বৰা ডাঙৰীয়া তেখেতক আমি আমাৰ অনুষ্ঠানৰ জৰিয়তে সম্বৰ্ধনা জনাম বুলি মনস্থ কৰিছোঁ লগতে আমাৰ 23 তাৰিখে যিখন মুকলি বিহু অনুষ্ঠিত হ'ব আৰু লগতে অসমৰ বিহু নাচত তেখেতে একগ্ৰতা দেখুৱাই পেলাই তৰফৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ প্ৰতি বছৰৰ দৰে গান্ধাৰৰ উদ্যোগত এই বছৰো আমি 2 তাৰিখৰ পৰা 12 তাৰিখলৈকে কৰ্মশালাখিনি মানে বিহুৰ অখৰাখিনি আমি আয়োজন কৰিছোঁ সেইমৰ্মে আমি শিকাই আহিছোঁ কণ ল'ৰা ছোৱালীৰ পৰা ডাঙৰ ছোৱালীখিনিলৈকে আমি শুদ্ধ ৰূপত বিহু নাচটো আচলতে বিহু নাচ আৰু লগতে বিহুৰ লগত সংগতি থকা গগনা কি পেঁপা কি ঢোল কি গগনাৰ নাম কি গগনা নাচৰ এটা সুকীয়া বৈশিষ্ট্য আছে পেঁপাৰো এটা নাচৰ এখন সুকীয়া বৈশিষ্ট্য আছে সম্পূৰ্ণখিনি এই 10 দিনত আচলতে এটা বিশাল বিহু নাচটো এটা বিশাল মানে হয় কিন্তু আমি 10 দিনত নোৱাৰোঁ যদিও প্ৰত্যেকটোকে যিখিনি শিকাইছোঁ শুদ্ধ ৰূপত আমি শিকাবলৈ যত্ন কৰিছোঁ আৰু এই ল'ৰা ছোৱালীখিনি কণ ল'ৰা ছোৱালীখিনি শিকাবলৈ পাই মই নিজকে প্ৰশিক্ষক হিচাপে ধন্য মানিছোঁ আৰু গান্ধাৰৰ উদ্যোগত আমি আপোনালোকৰ আৰু ৰাইজৰ সহায় সহযোগিতা পালে প্ৰতি বছৰে এনেকৈ শিকাই যাম বুলি আমি মনস্থ কৰিছোঁ।